হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে। মই আজি ক'বলৈ লৈছোঁ মোৰ বিষয়ে। মই পাঠশালাৰ ডুবিমালিপাৰা গাঁৱত মোৰ জন্ম। মোৰ ঘৰত মা, দেউতা, দাদা, ভাইটি, আমি 3জন ভাই ভনী আৰু মা দেউতাৰ সৈতে আমি 5জন সদস্য। আৰু পাঠশালা জানেই আপোনালোকে বহুতে, পাঠশালা নাট্যনগৰী আৰু শ্ৰী পৰিহৰেশ্বৰ দেৱালয় তাত আছে। আৰু মোৰ মা দেউতাই বহুত কষ্ট কৰি আমাক তিনিওটা ভাই ভনীকে ডাঙৰ দীঘল কৰিছে। আৰু আমি তিনিওটা ভাই ভনীয়ে বহুত কষ্ট কৰি হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ। আৰু আমি বহুত পঢ়িব ইচ্ছা আছিল, কিন্তু পঢ়িব নোৱাৰিলোঁ। মাহঁতৰ দুখৰ অৱস্থা দেখা পাই আমি পঢ়া পাতি বাদ দিলোঁ। আৰু ময়ো ঘৰতে শাল বৈ যিখিনি কাপোৰ কানি বৈ অলপ 2 পইচা পাওঁ, সেইখিনিৰে আমি নিজৰ কাপোৰ কানি কিবা কিবি আৰু কিনি লওঁ। আৰু গাঁৱতে মোৰ বিয়াও হৈছে আৰু মোৰ চাৱা বিয়া হয়। মোৰ দৰাজনো গাঁৱৰে মানুহজন, মোৰ মানুহজনৰ এখন হাত নাই, এখন ভৰি নাই। মোৰ বিয়াৰ সময়ত বহুত আলোড়নৰ সৃষ্টি হৈছিল। সকলোৱে মানুহে কৈছিল তেখেতৰ লগত কেনেকৈ বিয়া দিবা, কেনেকৈ বিয়া হ'বি, বহুত কথা। তাৰপিছত মোৰ মা দেউতাই মোৰ মানুহজনক বহুত সৰুৰ পৰাই চিনি পায়। আৰু তেখেতৰ বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈছিল। সেই এক্সিডেণ্টটোৰ ফলত তেখেতৰ হাত ভৰি নোহোৱা হ'ল। আৰু মানুহজনে তেখেতক চিনি পায় আৰু তেখেতৰ লগত মোৰ বিয়া ঠিক কৰি দিলে। আৰু মোৰ ওচৰ চুবুৰীয়া মানুহবিলাকে মোকো কৈছিল যে তই এনেকুৱা মানুহৰ লগত কেনেকৈ সংসাৰ কৰিবি। মই তেতিয়া কৈছিলোঁ যে মই এইজন মানুহৰ লগতে বিয়া হ'ম য'ত মা দেউতাই ভাল পায়। মা দেউতাই য'ত পচন্দ কৰে মই তাতে বিয়া হ'ম। মই জানো মোৰ মা দেউতাই হওক বা বেলেগৰ মা দেউতাই হওক ল'ৰা ছোৱালীক কেতিয়াও বিয়া হোৱাটো নিবিচাৰে। সেয়ে ময়ো ভাবিছোঁ যে মোৰ মা দেউতাইও ল'ৰা ছোৱালীক খালত পেলাই নিদিয়ে। সেয়েহে ময়ো বিয়া হ'ম বুলি ক'লোঁ। দিন বাৰ তাৰিখ হ'ল আৰু মোৰ গাঁৱৰ ওচৰ চুবুৰীয়াই মোৰ একদম ব্ৰেইন নষ্ট কৰি দিয়াৰ দৰে মোক কৈছিল তই নহ'বি, তোক চাইকেলত তোলাব নোৱাৰে। তেতিয়া মই মোৰ বান্ধৱী কেইজনীক কৈছিলোঁ তেখেতে নোৱাৰিলে কি হ'ব, মইতো পাৰিম। তেখেতে নোৱাৰা কামখিনি মই পাৰিম, মই নোৱাৰা কামখিনি তেখেতে কৰিব। তেখেতৰ এটা উপাৰ্জনৰ পথ আছে আৰু তেখেতে নিজৰ কামখিনি গোটেই কৰিব পাৰে। গতিকে মই বিয়া হ'ম। আৰু মোৰ দাদাইও বাধা দিছিল যে মোৰ এটাই ভণ্টি আৰু আমি 2টা দাদা ভাইৰ মাজত এগৰাকী ভণ্টি, কেনেকৈ এজন হেণ্ডিকেপ মানুহৰ লগত বিয়া দিওঁ। তেতিয়া মই কৈছিলোঁ নহয়, মই বিয়া হ'মেই। তাৰে পিছত মোৰ বিয়াখন ধুমধামেৰে হৈ গ'ল। মই কাৰো কথা নামানিলোঁ। এতিয়া মোৰ ভালেই, মোৰ এটা ল'ৰা এটা ছোৱালী। মোৰ মানুহজনক আপোনালোকে দেখা পায়ে, গতিকে আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। আজিৰ জৰিয়তে ভিডিঅ'টোৰ ইমানখিনিয়ে ক'লোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। গতিকে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। বাই বাই।